ইফালে জংঘল সেইফালে জংঘল দুইফালে জংঘল মাজত ৰাস্তা গৈ আছোঁ ব'লক মজা। তো ৰাইজসকল কি খবৰ? আই হোপ চ' ভাল খবৰ। আজি বেলেগ কামক মই লগ কৰাব অহা নাই। আজি মই নিজে আপোনাক ইণ্ট্ৰডিউচ কৰাম এটা প্ৰডাক্ট লৈ পেলাই। তো আজিকালি বহুতৰ মট' ব্লগিঙৰ চখ আহিছে। তো আজি মই আপোনাক দেখাব আহিছোঁ মট' ব্লগিঙৰ এটা আপোনাক কমত, যাৰ যদি GoPro নাই আপোনাৰ ফোনেৰে যদি আপুনি মট' ব্লগিং কৰিব বিচাৰে তো কেনেকৈ কৰিব তাৰ এটা অলপ সৰুকৈ আপোনাক চমুকৈ এটা চুটিকৈ এটা ব্লগ হিচাপে দেখাম। তো এইটো হ'ল আপোনাৰ মট' ব্লগিঙৰ ছেটআপ মই নিজে বনাই লৈছোঁ। তো ফোনটো এটা খুলি দেখাইছোঁ। তো এইটো হ'ল ছেটআপটো। ইয়াত আপোনালোকৰ মই এটা হোল্ডাৰ লৈছোঁ। এইটো হোল্ডাৰ হয়, ফোনৰ হোল্ডাৰ থাকিব। আৰু এইটো আপোনাৰ এটা বস্তু ল'লোঁ বনালোঁ, এইফালৰ পৰা আপোনাৰ ফিটিং হয়। তো এনেকুৱা ছেটআপটো হয়। ছেটআপটো কেনেকৈ মই এৰেঞ্জ কৰিলোঁ সেইটো আপুনি চাওক। তেতিয়ালৈকে মই বাইক চাইকখিনি ঘূৰাই ৰেডি কৰি লওঁ, অলপ পৰিৱেশটো মই অলপ চাই লওক, এনজয় কৰি লওক পৰিৱেশটো। তেতিয়ালৈকে আপুনি মই ছেটআপটো কেনেকৈ খুলিলোঁ, পেকেজিংবোৰ কেনেকৈ খুলিলোঁ গোটেইখিনি আপুনি চাই লওক। তেতিয়ালৈকে বাইক চাইক মই ঘূৰাই পেলাই ৰেডি হৈ লওক। যাওক চাই লওক। তো এই প্ৰডাক্টটো আনিলোঁ মই আপোনাৰ এমেজনৰ পৰা অৰ্ডাৰ দিছিলোঁ। চাওঁ খুলি চাওঁ বস্তুটো কেনেকুৱা হয়। আপোনালোকৰ আগতে খুলি চাইছোঁ। তো প্ৰডাক্টটো কেনেকুৱা আপোনালোকেও চাওক আৰু ময়ো চাই লওঁ ভালকৈ। ইয়াৰ নাম হ'ল আপোনাৰ হেলমেট মাউণ্ট। এইটো আপোনাৰ খুলি চাওঁ ৰ'ব। তো কোৱালিটি বিশেষ ঠিকেই আছে, যেনেকুৱা অৰ্ডাৰ দিছিলোঁ যেনেকুৱা চাইছিলোঁ তেনেকুৱাই আহি পাইছে। এইডাল আপোনাৰ এক্সট্ৰা ৰ'প দিছে, ৰছী দিছে, যোনডাল আপোনাৰ যদি ইডাল বেয়া হয়, আগৰ যোন আছে এইডাল বেয়া হ'লে এডাল ইউজ কৰিব পাৰে যেন এক্সট্ৰা দিছে এডাল। তো কোৱালিটি বিশেষ ভালেই হয়, ষ্ট্ৰং হয় আপোনাৰ। আৰু এইটো এটা হুক হয় যোনটো আপোনাৰ ইয়াত আপুনি এই প্ৰডাক্টটোত কানেক্ট কৰি পেলাই আপুনি ইয়াত আপুনি ফোন বা GoPro কানেক্ট কৰিব পাৰে। তো আপোনাৰ এইটো এনেকৈ এটেচ কৰে। তো কোৱালিটি বিশেষ ভাল, ভাল ষ্ট্ৰং কোৱালিটি পূৰা। সেইটো ছাইড কৰি থওঁ। এতিয়া আমাৰ নেক্সট প্ৰডাক্ট খোলোঁ আপোনাৰ এমেজনৰ পৰা। সেইটো মই অৰ্ডাৰ দিছিলোঁ। এইটো চাওঁ কোৱালিটি কেনেকুৱা আছে, চব ঠিকে আছে নাই। এইটো হ'ল আপোনাৰ আৰু এটা হুক যোনটো আপুনি কানেক্ট কৰিব পাৰোঁ। যদি আপুনি GoPro ইউজ কৰে তেনেহ'লে আপোনাৰ এইটো হুক দৰকাৰ নাই। যদি আপুনি ফোন ইউজ কৰে তেতিয়াহ'লে আপোনাৰ এই হুকটো বৰ্তমান লাগিব আপোনাৰ। আৰু কেনেকৈ লাগে এইটো আপোনাক মই দেখাই আছোঁ, চাই থাকক। বহুতে টাইট ফিটিং আপোনাৰ হয়। তো আপোনাৰ ফোনটো মানে ইজিলি মানে কথা নাই, পৰিব চান্স নাথাকে, মানে পূৰা টাইট থাকে। এতিয়া আৰু ইয়াৰ ইটো প্ৰডাক্ট দেখাইছোঁ যোনটো আপোনাৰ ফুল্লি এইটো টাইট কৰি থ'ব, মানে সেইটো হ'ল আপোনাৰ এই প্ৰডাক্টটো। এইটো মই আপোনাৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিলোঁ, কাৰণ আপোনাৰ তেতিয়ালৈকে আপোনাৰ এমেজনত আপোনাৰ কেছ অন ডেলিভাৰী বন্ধ কৰি থৈছিলে। তো উইদাউট টেষ্ট কৰিতো বস্তুটো আপোনাৰ ল'ব নোৱাৰি। তো আপোনাৰ কেছ অন ডেলিভাৰী কৰি পেলাই আপোনাৰ ফ্লিপকাৰ্টৰ পৰা ল'লোঁ। চাওঁ এইটো কোৱালিটি চাওঁ কেনেকুৱা দিছে। এইটো আপোনাৰ এটা চিম্পল হুক হয়। আপোনাৰ যোনটো আপোনাৰ যদি আপুনি ফোন ইউজ কৰে তেতিয়া এই এক্সট্ৰা দুটা বস্তু যোনটো আপুনি দেখালোঁ, দুটা সৰু সৰুকেইটা, এইকেইটা আপোনাৰ ফোন যদি ইউজ কৰে তেতিয়া দৰকাৰ পৰে। এনেহ'লে GoPro হ'লে আপোনাৰ এইটো ইমান দৰকাৰ নপৰে। এইটো আপুনি এনেকৈ সোমাই পেলাই টাইট কৰি ল'ব পাৰিব। এইটো হ'ল আপোনাৰ ফোন হোল্ডাৰ, যোনটো মোৰ আগৰ পুৰণা আছিলে সেইটোৱে ইউজ কৰিছোঁ। যদি আপুনি লাগে তো আপোনাতকৈ ভাল কোৱালিটি এমেজন ফ্লিপকাৰ্টত পাই যাব, লৈ ল'ব পাৰে। তো বিশেষ এইকেইটাই হ'ল আপোনাৰ প্ৰডাক্ট
যোনটো আপুনি মটো ব্লগিং যদি আপুনি কম খৰচাত কৰিব বিচাৰে তো আপুনি এইকেইটা ইউজ কৰিব পাৰে যদি আপোনাৰ GoPro নাই তো আপুনি ফোন লগাই ইউজ কৰিব পাৰিব মানে তো বলক এতিয়া আমাৰ মটো ব্লগিং ষ্টাৰ্ট কৰিম বলক এটা কথাটো ক'ব পাহৰি গ'লোঁ যে ডিছক্ৰিপশ্যনত গোটেইকেইটা প্ৰডাক্টৰ লিংক দিয়া আছে তো আপোনালোকে চাই পেলাই নিজৰ নিজৰ মটো ব্লগিং আৰম্ভ কৰিব পাৰিব আৰু মই আৰম্ভ কৰাটো আপোনালোকে চাই পেলাই এনজয় কৰক এতিয়া ইফালে জংঘল সেইফালে জংঘল দুয়োফালে জংঘল মাজত ৰাস্তা গৈ আছোঁ ব'লক মজা भागिया है किनु खूर दोरो दी पाहे 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 आहे आहे की जे रंग खूरो भी लाह 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 भागिया है किनु खूर दोरो दी पाहे 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 आहे आहे की जे रंग खूरो भी बुकुए जाने आहे तू के এইফালে গ'লে ডিব্ৰুগড় এইফালে গ'লে আপোনাৰ শদিয়া মাকুম চব পায় তো আমি এইফালে যাম আছিল প্ৰডাক্টটোৰ ষ্টেবিলাইজেশ্যনৰ পৰীক্ষা তো যিমানখিনি দেখিলোঁ তো প্ৰডাক্টটোৰ পৰা লৈ আপোনাৰ ইউজ কৰি ষ্টেবিলাইজেশ্যন পৰা ধুনীয়া থাকিলে আৰু পৰীক্ষাত সফলো হ'ল তো এইটো হ'ল আপোনাৰ মাকুম বাইপাছৰ ফালেদি আহিলে আপোনাৰ এইটো এটা অভাৰ ব্ৰিজ হয় য'ত উঠিলে আপোনাৰ এই চাইডে এক ছেকেণ্ড এই চাইডে যদি যায় তো গ'লে আপুনি শদিয়া যাব পাৰিব শদিয়া ব্ৰিজ সেইফালে যাব পাৰিব আৰু যদি এইফালে যায় আৰু যদি এইফালে যায় তেতিয়াহ'লে আপুনি তিনিচুকীয়া মাকুম পাব তিনিচুকীয়া পাব তিনিচুকীয়া হয় তো এইখিনিয়ে দেখাই ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ
চবেই যেন ভালে থাকে, সুখত থাকে আৰু সুস্থ পুষ্ট হৈ থাকে। জয় আই অসম।